নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপজ্যোতিয়ে পুনৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ। একেটা ড্ৰেছকে পিন্ধি বহুখিনি ঠাই ফুৰি যেতিয়া ফটো আপলোড কৰিবলৈ লৈছোঁ, মনটো বহুত বেছি বেয়া লাগিছে। কিয় আপোনালোকে নিজে কমেণ্ট কৰি ক'ব হা। আৰু ঠাইখিনি ফুৰাৰ আগতে প্ৰথমে কৰি ল'লোঁ পেট পূজা, চলে আৰু ভটুৰে লগত ৰসগোল্লা। আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ। ৰাস্তাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু ঠাইখন চিনি পালে নিশ্চয় কমেণ্ট কৰিব। এয়া আছিল নাম্বৰ হাবিৰ মাজেৰে আমাৰ যাত্ৰা। ইমান ধুনীয়া আছিলে ৰাস্তাটো। আৰু আহি আমি পাই গ'লোহি গৰম পানী পিছে কোন জিলাত অৱস্থিত, যদি আপুনি জানে কমেণ্ট কৰি জনাব। আৰু ইমানেই ধুনীয়া নহয় পৰিৱেশটো। তাৰ আগতে আমি ভিতৰত সোমোৱাৰ আগতে টিকেটটো কাটি লওঁ। আৰু ইয়াত ৰাতিপুৱা 8 বজাৰ পৰা গধূলি 4 বজালৈ গেট খোলা থাকে, আপোনালোকে সোমাব পাৰে। মই য'তে ফুৰিবলৈ নাযাওঁ, কিন্তু সকলোতকৈ বেছিকৈ চাওঁ ফুলবোৰ। ইমান ধুনীয়া লাগিছে চাওক ফুলখিনি। এতিয়া আহক আমি দেৰি নকৰি ভিতৰলৈ সোমাই যাওঁ। আৰু সোমাই আহি এখন বৰ ধুনীয়া পাৰ্ক আছে, য'ত আপোনালোকে ধুনীয়াকৈ বহিব পাৰে, ফটো শ্বুট কৰিব পাৰে। ধুনীয়া এটা পৰিৱেশ। আৰু যে এই সৰু সৰু শিলবোৰ দেখিছে, ফুলৰ পুলি লগাই থোৱা আছে তাৰ কাষত, চাওকচোন ইমান ধুনীয়াকৈ কালাৰ কৰি শিলখিনি থৈ দিছে। বহুত ধুনীয়া লাগিছে দেখিবলৈ পৰিৱেশটো, আৰু গছখিনিও ধুনীয়া লাগিছে। আৰু এইফালে জোলনাত চব জ্বলি আছে, ডেকা বুঢ়া সৰুৰ পৰা ধৰি সকলোখিনি। আৰু আমি এতিয়া ধুনীয়াকৈ সোমাই গ'লোঁ। এই যে ধুনীয়াকৈ দেখিছে ষ্টাইলত থকা ৱালখিনি, তাৰ ভিতৰতে আছে গৰম পানী, মানে অকণমানি পুখুৰী এটা। আৰু এই ইমান ধুনীয়াকৈ আৰ্ট কৰিছে। গছজোপাৰ চাওক না, গুৰিটোত পকাৰে সৈতে বহুত ধুনীয়া লাগিছিলে। আৰু ইয়াত লিখা আছে গৰম পানীৰ ভিতৰত গা ধোৱাটো কঠোৰভাৱে নিষেধ। আৰু তাত সঁচাকৈ নামিবও নালাগে, বহুতখিনি ভেবেৰ আছে দেখিবলৈ পাইছেনে। কেনেবাকৈ যদি হাত চাত ভৰি চৰি এনেকৈ দিয়ে সোমাই যাব, তেনেকুৱা যেনে লাগিলে। আৰু ধুনীয়াকৈ আমি ভিতৰলৈ সোমাই আহিলোঁ। আৰু দেখিছেনে পানীখিনি কিমান ধুনীয়া ফটফটীয়াকৈ জিলিকি আছে। আৰু এতিয়া তললৈ নামি যাম। বহুত ধুনীয়া লাগিছিলে আহি পেলাই, আৰু মানুহো বহুত আছিলে। আৰু ইয়াতে এটা বহুত ধুনীয়া বস্তু আছে, আপোনালোকক লাষ্টলৈ মই দেখাই থাকিম। আৰু চাওক না পানীখিনি কিমান ফটফটীয়া। আহি পেলাই বহুত বেছি ভাল লাগিলে। আৰু গোলাঘাটৰ পৰা যদি আপুনি ভিডিঅ'টো চাই আছে, তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। আৰু আপোনালোকৰ ইয়াত চাবলগীয়া ঠাইসমূহ নিশ্চয় জনাবচোন। আৰু দেখিছেনে পানীখিনি এনেদৰে বুটবুটনি লৈ আছে, মানে উতলি থকাৰ নিচিনা হৈ আছে। পানীখিনি বৰ বেছি গৰম নহয়, নৰ্মেল কুহুমীয়া পানী যিটো আমি খাবৰ কাৰণে ব্যৱহাৰ কৰোঁ তেনেকুৱা। আৰু পানীখিনি বহুতেই বেছি চাফা আছিল। আৰু পুনৰ আপোনালোকক ইয়াৰ চৌপাশটো ধুনীয়াকৈ দেখাই দিছোঁ। এইটোৱেই গৰম পানী পুখুৰী এটা। আৰু এতিয়া আমি আহি আছোঁ জোলনা, ওলমা দলং। এইখন ওলমা দলং হয়। আৰু প্ৰথমতে অলপ ভয় লাগিছিলে, যিহেতু লৰে আৰু শব্দ কৰে। টিঙৰ হয় বস্তুটো, লোহাৰৰ হয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।